2 মিনিট আমাক ডিসকাশন চলি থাকিব 2 মিনিটে দিব ন আৰু চলি থাকিব আমাক দি মাননীয় অধ্যক্ষ মহোদয় প্লিজ আপুনি ক'ব পাবতো বহক মাননীয় অধ্যক্ষ মহোদয় বিতৰ্কৰ উত্তৰ ৰাজহ মন্ত্ৰী ডাঙৰীয়াই দিব গতিকে বিতৰ্কত এই অনুষ্ঠানটো বিশেষকৈ আজিৰ এই ঐতিহাসিক মুহূৰ্তত সদনৰ যিসকল সদস্যই বিতৰ্কত অংশগ্ৰহণ কৰিব বিচাৰে তাত কোনো বাধাও নাই সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু ৰাজহ মন্ত্ৰী ডাঙৰীয়াই বিতৰ্কৰ উত্তৰ দিব মই কেইটামান কথা সদনৰ মজিয়াত ৰাখিব খুজিছোঁ আৰু সকলোৱে আমি অনুভৱ কৰিছোঁ যে আজি এটা ঐতিহাসিক মুহূৰ্ত আৰু আমাৰ প্ৰতিটো দলৰ ৰাজনৈতিক চিন্তা আদৰ্শৰ পৰা ওপৰলৈ গৈ আমি এখন ঐতিহাসিক আইন প্ৰণয়ন কৰাৰ মুহূৰ্তত থিয় দিছোঁ মাননীয় অধ্যক্ষ মহোদয় যোৱাকালি সদনত আমি দুখন অতিকে গুৰুত্বপূৰ্ণ বিল আইনত পৰিণত কৰিছিলোঁ বহুবিবাহ বন্ধ কৰি অসমৰ মাতৃ আৰু নাৰী শক্তিৰ সশক্তিকৰণৰ বাবে আমি এক অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু যোৱাকালিয়ে অসমৰ সত্ৰসমূহক ৰক্ষণাবেক্ষণ আৰু সংবৰ্ধনৰ বাবে আমি আন এক ঐতিহাসিক বিল আইনলৈ আমি ৰূপান্তৰ কৰিছিলোঁ আজিৰ দিনটো আৰু এক ইতিহাস নিৰ্মাণৰ সময় আৰু এক নতুন ইতিহাস ৰচনা কৰিবৰ বাবে আমি পবিত্ৰ সদনত একত্ৰিত হৈছোঁ 200 বছৰৰ চাহ উদ্যোগৰ বৰঙণিৰ বিষয়ে আৰু চাহ শ্ৰমিকসকলৰ জাতীয় জীৱনলৈ যি অভূতপূৰ্ব বৰঙণি আছে তাক প্ৰতিজন চাহ শ্ৰমিক সমাজৰ পৰা আদিবাসী সমাজৰ পৰা অহা বিধায়কসকলে সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু আমি সকলোৱে স্বীকাৰ কৰোঁ যে অসমৰ জাতীয় জীৱনলৈ চাহ শ্ৰমিকসকলৰ আদিবাসী লোকসকলৰ অভূতপূৰ্ব বৰঙণি ব্ৰিটিছে যেতিয়া অসমলৈ চাহ শ্ৰমিকসকলক লৈ আহিছিলে সেই সময়ত চাহ শ্ৰমিকসকলক যি ধৰণে পশ্চিমীয়া দেশত স্লেভ বা মানুহক দাসত্বৰ শিকলিৰে বন্ধা হৈছিলে ঠিক সেই ধৰণে চাহ শ্ৰমিকসকলক দাসত্বৰ শিকলিৰে বান্ধি তেওঁলোকক শ্ৰম কৰিবলৈ লৈ অহা হৈছিল সময়ৰ লগত পৰিৱৰ্তন হৈছিল আৰু বিভিন্ন ধৰণৰ শ্ৰমিক আইনৰ জৰিয়তে এটা সময়ত শ্ৰমিকসকলক তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ বৃত্তিত মানৱীয়তা অনাৰ বাবে প্ৰচেষ্টা কৰা হৈছিলে অধ্যক্ষ মহোদয় মই কেইদিনমান আগতে আমাৰ চাহ শ্ৰমিকৰ প্ৰথমবাৰৰ বাবে 3% আৰক্ষণৰে নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সভা এখনক সম্বোধন কৰিছিলোঁ আৰু তাতে মই উল্লেখ কৰিছিলোঁ যে আমি অস্বীকাৰ কৰিলে নহ'ব যে চাহ বাগিচাত প্ৰাথমিক বিদ্যালয় স্থাপনৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ কৰা হৈছিলে তাক আমি অস্বীকাৰ কৰিলে নহ'ব কিন্তু আটাইতকৈ আমাৰ সন্মুখলৈকে যিটো প্ৰশ্ন আহে যে 2014 চনৰ প্ৰাক মুহূৰ্তলৈকে অসমত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ প্ৰাথমিক বিদ্যালয়লৈ পঢ়াৰ যোগ্যতা আছে তেনে এক অঘোষিত আইন আমাৰ ৰাজ্যত প্ৰৱৰ্তন কৰি থোৱা হৈছিলে অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী শৰৎ সিংহৰ দিনত যদি প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল পৰৱৰ্তী সময়ত প্ৰাথমিক বিদ্যালয় হাইস্কুললৈ ৰূপান্তৰ কৰাৰ চিন্তা
আমিও কোনেও কৰা নাছিলোঁ। অৰ্থাৎ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত যিটো এটা দাসত্বৰ মনোভাৱেৰে আমি চাহ শ্ৰমিকসকলক ৰাখি থৈছিলোঁ, আধুনিক যুগৰ বিৱৰ্তনৰ পৰিৱেশৰ মাজত যেতিয়া AI আহিলে, ছফ্টৱেৰ আহিলে, ইনফৰমেশ্যন টেকনলজিত ৰিভলিউশ্যন আহিলে, সেই মুহূৰ্ততো আমি অনুভৱ কৰিছিলোঁ যে চাহ বাগিচাৰ শ্ৰমিকসকল প্ৰাথমিক বিদ্যালয়লৈকে পঢ়াৰে যোগ্য। 2014 চনত আমি সকলোৱে জানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যি চাহ উৎপাদন কৰে, গুজৰাটৰ কোনোবা এটা ৰেল ষ্টেচনত সেই চাহ বিক্ৰী কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মোৰ মনত আছে 2016 চনত যেতিয়া অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহে, মোদী ডাঙৰীয়াই আমাক কৈছিলে যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনলৈ অৰ্থবহ পৰিৱৰ্তন অনাৰ বাবে তোমালোকে কাম কৰিবা। 2016 চনত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ ডিমনিটাইজেশ্যনৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকসকলক এটা বেংক একাউণ্টৰ অধিকাৰী কৰিবলৈ। অৰ্থাৎ সেই মুহূৰ্তলৈকে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল এটা বেংক একাউণ্টৰো অধিকাৰী নাছিল। বহুতৰ বাবে যেতিয়া আমাক নিৰ্দেশ দিয়া হৈছিল যে নগদ ধনত দৰমহা দিব নোৱাৰিব, তেতিয়া চাহ বাগিচাৰ মেনেজাৰসকলে, মালিকসকলে আমাক আহি কৈছিল যে ইয়াৰ পৰা আমাক এক্সেমশ্যন লাগে। মই বিত্তমন্ত্ৰী আছিলোঁ, মই তেওঁলোকক সুধিছিলোঁ এক্সেমশ্যন কিয় লাগে? তেতিয়া তেওঁলোকে কৈছিল যে আমাৰ বাগিচাৰ শ্ৰমিকৰ বেংক একাউণ্ট নাই। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে নিজকে চাৰ্টিফিকেট এখন দিছে নে নিজৰ অপৰাধৰ ক্ষমা খুজিবৰ বাবে আমাৰ ওচৰত আহিছে? কাৰণ তেওঁলোকে গৌৰৱেৰে সৈতে কৈছিলে যে বেংক একাউণ্ট নাই, গতিকে নগদ দৰমহা দিয়াৰ অনুমতি দিব লাগে। সেইদিনাখন আমি অনুভৱ কৰিছিলোঁ যে চাহ বাগিচাত কৰিবলগীয়া অজস্ৰ কাম আছে আৰু আমি তাক এটা এটাকৈ কৰিব লাগিব। ডিমনিটাইজেশ্যনৰ সময়ত আমি চাহ বাগিচাত 7 লাখ বেংক একাউণ্ট আমি সৃষ্টি কৰিছিলোঁ, ৰচনা কৰিছিলোঁ। আৰু সেই বেংক একাউণ্টবিলাক যাতে সুন্দৰভাৱে চলি থাকিব পাৰে, সময়ে সময়ে চৰকাৰৰ পৰা সেই একাউণ্টবিলাকলৈকে আমি নগদ ধন পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ। 3-4বাৰকৈ আমি নগদ ধন পঠাইছিলোঁ। আৰু চাওঁতে চাওঁতে 75 বছৰে নগদ ধনেৰে শ্ৰমিকে বেতন লোৱা, পাৰিশ্ৰমিক লোৱা শ্ৰমিকসকলে আজি বেংক একাউণ্টৰ অধিকাৰী হৈছে। KYC মানে কাক বুজি পোৱা হৈছে। আৰু আজি বেংক একাউণ্টসমূহ এক্টিভ বেংক একাউণ্টলৈকে ৰূপান্তৰ হৈছে। চাহ বাগিচাৰ সকলোৱে জানো যে চাহ বাগিচাৰ শ্ৰমিকসকলে, মই ক'ব খোজা নাছিলোঁ, এজন বিধায়কে 2টা নাম কৈছে, মই ইয়াত ৰেপ্লিকেট কৰিব খোজা নাই, কিন্তু এই 2টা সম্প্ৰদায়ৰ অজস্ৰ বছৰ ধৰি কংগ্ৰেছ দলক এক প্ৰকাৰ পূৰ্ণাংগ সমৰ্থন আগবঢ়াইছিলে। বিধায়ক, মন্ত্ৰী, মুখ্যমন্ত্ৰী চাহ বাগিচাৰ শ্ৰমিকৰ ভোটেৰে নিৰ্বাচিত হৈছিলে। চাহ বাগিচাৰ লাইনতো PWDয়ে ৰাস্তা বনাব পাৰে, সেই সামান্য কল্পনাখিনিও আমি কৰিব পৰা নাছিলোঁ। স্বাধীনতাৰ 70 বছৰ পিছতো এটা ধাৰণাৰ সৃষ্টি কৰা হৈছিল যে চাহ বাগিচাৰ লাইনত চৰকাৰে ৰাস্তা বনাব নোৱাৰে। সেই ধাৰণাও বিজেপি চৰকাৰৰ দিনতে আমি
ধ্বংস কৰিছিলোঁ আৰু আমি সম্পূৰ্ণভাৱে কৈছিলোঁ যে নহয় চাহ বাগিচাৰ শ্ৰমিকৰ লাইনতো পকী ৰাস্তা হ'ব পাৰে পকী ৰাস্তাৰ অধিকাৰ তেওঁলোকৰ আছে চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ মিটাৰৰ ওপৰত নিৰ্ভৰশীল আছে বাগিচাত নিজস্ব ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিলে বাগিচাৰ লাইনৰ পৰা তেওঁলোকক লাইন দিয়া হৈছিল আৰু বাগিচাৰ মেনেজাৰসকলে দৰমহাৰ পৰা ইলেক্ট্ৰিচিটি বিল কাটি ৰাখিছিল কিমান ইলেক্ট্ৰিচিটি কোনে ব্যৱহাৰ কৰিব তাৰ ওপৰত বিল কাটি ৰখা নহৈছিল মেনেজাৰজনে সিদ্ধান্ত ল'ব যে কিমান টকা মই ইলেক্ট্ৰিচিটি বিলৰ নামত কাটি ৰাখিম কংগ্ৰেছ চৰকাৰৰ দিনত ইণ্ডিভিজুৱেল মিটাৰিঙৰ প্ৰচেষ্টা হৈছিল সফল হোৱা নাছিলে আমাৰ চৰকাৰৰ দিনত আজি আমি চাহ বাগিচাৰ শ্ৰমিকসকলক ইলেক্ট্ৰিচিটি বিজুলীৰ ইণ্ডিভিজুৱেল মিটাৰৰ আমি অধিকাৰী কৰিব পাৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জল জীৱন মিছনৰ আঁচনি আনিলে আমি সিদ্ধান্ত লৈছিলোঁ গাঁও আৰু বাগিচাৰ মাজত পাৰ্থক্য থাকিব নোৱাৰে বাগিচাত লাহে লাহে নিৰ্মল খোৱা পানী যোগানৰ আঁচনিবোৰ আৰম্ভ হৈছে বাগিচাৰ মাতৃসকলে সন্তান জন্ম দিয়ে সন্তান জন্ম দিয়াৰ সময়ত কেইটা মাহ কামত যাব নোৱাৰে কেজুৱেল শ্ৰমিকসকলেও সন্তান জন্ম দিয়াৰ সময়ত বাগিচাৰ কাম কৰিব নোৱাৰে দৈনিক মজুৰিৰ পৰা বঞ্চিত হয় আৰু ডিব্ৰুগড় মেডিকেল কলেজত ৰক্তহীনতাৰ পৰিৱেশৰ মাজেৰে বাগিচাৰ মাতৃয়ে সন্তান জন্ম দিব যাওঁতে প্ৰসূতি মাতৃৰ মৃত্যু এক চিৰ পৰিচিত ঘটনালৈ ৰূপান্তৰ হৈছে আশা কৰ্মী আৰু ৱেজ কম্পেনচেশ্যন আজিৰ পৰা 6 মাহ আগতে দিল্লীৰ দুগৰাকী ৰিচাৰ্চ স্কলাৰ মোক দিল্লীত লগ কৰিব আহিছিল মই দিল্লীত থাকোঁতে যে আপোনাৰ পৰা আমি ইণ্টাৰভিউ ল'ব আহিছোঁ চাহ বাগিচাৰ মাতৃসকলৰ ৱেজ কম্পেনচেশ্যন স্কিমৰ বিষয়ে অৰ্থাৎ আজি দেশত স্বীকৃতি পাইছে যে চাহ বাগিচাৰ মাতৃসকল যেতিয়া সন্তান সম্ভৱা হ'ব তেওঁলোকৰ ৱেজ কম্পেনচেশ্যন দৰমহা যাতে ক্ষতি নহয় চৰকাৰে তেওঁলোকক 12,000 টকালৈকে আমি প্ৰসূতি মাতৃৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ চাহ বাগিচাত প্ৰাথমিক বিদ্যালয়ে চাহ বাগিচাৰ শেষ হ'ব নোৱাৰে চাহ বাগিচাৰ বাবে 100খন আমি আদৰ্শ হাইস্কুল স্থাপন কৰিছিলোঁ তাক এতিয়া হায়াৰ ছেকেণ্ডাৰীলৈকে ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু জানুৱাৰী মাহৰ ভিতৰত আৰু 100খন হাইস্কুল আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম চাহ বাগিচাৰ হাইস্কুলৰ প্ৰতিগৰাকী অধ্যক্ষৰ সৈতে বছৰত এবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই সাক্ষাৎ কৰোঁ আৰু নিৰন্তৰভাৱে চাহ বাগিচাৰ হাইস্কুলসমূহক আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আজি দ্ৰুত গতিত আৰম্ভ হৈছে কেইদিনমান আগতে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ডেলিগেশ্যন এটা সাক্ষাৎ কৰিছিলোঁ তেওঁলোকে মোক কৈছিল আমাকো আদৰ্শ হাইস্কুল লাগে মই ৰণোজ পেগু ডাঙৰীয়াক সুধিছিলোঁ যে আদৰ্শ হাইস্কুলটো তেওঁলোকে ক'ৰ পৰা পালে তেতিয়া মোক ৰণোজ পেগু ডাঙৰীয়াই কৈছিল টি গাৰ্ডেনত আদৰ্শ হাইস্কুল হৈছে তাৰ কাৰণে এখেতসকলেও আদৰ্শ হাইস্কুল দাবী কৰিছে অৰ্থাৎ চাহ বাগিচাৰ আদৰ্শ হাইস্কুলবিলাক আজি আন 10টা জনগোষ্ঠীৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে আজি চাহ বাগিচাৰ প্ৰতিখন হাইস্কুললৈ ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিছে আৰু চাহ বাগিচাৰ মাজৰ পৰাই
তেওঁলোকে আজি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে। আজি আমাৰ চৰকাৰখনে সিদ্ধান্ত ল'লে যে প্ৰতিখন মেডিকেল কলেজত আমি 3খনকৈ আসন সংৰক্ষণ কৰিম চাহ বাগিচাৰ শ্ৰমিকৰ বাবে। 3খন চিকিৎসা মহাবিদ্যালয় 9টা চিটেৰে পৰিক্ৰমা আৰম্ভ হৈছে। আজি 3টা চিটক 15 দি হৰণ কৰি 45টা চিট আৰু যোৱা চাহ জনজাতি ছাত্ৰ সন্থাৰ অধিৱেশনত মই ঘোষণা কৰিছিলোঁ 3টা নহয় 4টাকৈ চিট দিম, অৰ্থাৎ এইবাৰ 60,000তকৈ অধিক চিকিৎসকৰ নিৰ্মাণৰ কাম আমাৰ চৰকাৰৰ উদ্যোগত আৰম্ভ হ'ব। চাহ বাগিচাৰ শ্ৰমিকসকলে আজি নাৰ্ছিং এডুকেশ্যনত গৈছে, বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈছে আৰু আমাৰ চাহ বাগিচাসমূহত আজি মানৱ সম্পদ নিৰ্মাণৰ এক নীৰৱ বিপ্লৱ আৰম্ভ হৈছে। সমগ্ৰ সময়ছোৱাত 2014 চনৰ আগলৈকে চাহ বাগিচাৰ শ্ৰমিকসকলে 130 টকা মজুৰি পাইছিলে। আজি কংগ্ৰেছৰ 70-60 বছৰৰ বিপৰীতে আমাৰ 5-7 বছৰত আজি 250 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে। আৰু আমি আশা ৰাখিম যে আৰু সোনকালে আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ কেনেকৈ আমি পথ মুকলি কৰিব পাৰোঁ। বহু সময়ত আমাৰ বিধায়কসকলেও কয় 300 কৰি দিয়ক, 400 কৰি দিয়ক, আপত্তি একো নাথাকে। বাগিচাখন বন্ধ হ'ব নালাগে, সেইকাৰণে বাগিচাৰ মজুৰি শ্ৰমিক আৰু মালিকে কথা পাতি ঠিক কৰে, কাৰণ প্ৰতিজন শ্ৰমিকে জানে যে মালিকৰ এই বছৰ উৎপাদন কিমান, তেওঁলোকৰ আয় কিমান। কিন্তু চৰকাৰে তাত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰে আৰু যেতিয়াই আমি দেখোঁ যে শ্ৰমিকক অন্যায় কৰা হৈছে, চৰকাৰে তাত ইণ্টাৰফেয়াৰ কৰে আৰু চৰকাৰে শ্ৰমিকসকলক ন্যায় দিয়াৰ প্ৰচেষ্টা কৰে। আজি 250 টকা মজুৰিৰ উপৰিও চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে। চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে বিনামূলীয়া চাউলৰ, বাগিচাৰ মেনেজাৰে দিয়া চাউলৰ উপৰিও চৰকাৰী বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। আজি চাহ বাগিচাৰ লোকসকলৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে। কেইটামান দিন আগতে অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম, কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ ল'বলৈ মাতিছোঁ পৃথকে, যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয়। যোৱা কেইটামান দিনত হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন, এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে। 3য় আৰু 4ৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল। আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা ACS, APSৰ দৰে প্ৰথম আৰু 2য় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম। যোৱা 5টা বছৰত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক অৰ্থবহ পৰিৱৰ্তন, যাৰ কল্পনা আগতে আমি কৰিব পৰা নাছিলোঁ,
তেনে অৰ্থবহ পৰিৱৰ্তন নমাই অনাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। অহাকালি সদনত যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব, তাৰ মাজেৰেও আমি চাহ শ্ৰমিকসকলৰ আদিবাসীসকলৰ জীৱনৰ নতুন উত্থানৰ বাবে আমি সপোন সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, চাহ বাগিচাৰ লোকসকল অসমলৈ অহাৰ সময়ত তেখেতসকল শ্ৰমিক হিচাপে আহিছে আৰু এটা ফেক্টৰী, এটা ইণ্ডাষ্ট্ৰীৰ লগত তেওঁলোক জড়িত হৈ পৰিছে আৰু স্বাভাৱিকভাৱে মালিক আৰু শ্ৰমিকৰ সম্পৰ্কই তেওঁলোকৰ জীৱন পৰিচালিত কৰিছে। আৰু সেইকাৰণে কোনো চৰকাৰে ভাস্কৰ বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে মালিকৰ পৰা শ্ৰমিকসকলক ইণ্ডিপেণ্ডেণ্টলি চাব শিকা নাছিল। শ্ৰমিকৰ কথা কওঁতেই মালিকৰ কথা মনলৈ আহিছিল আৰু মালিকৰ কথা কওঁতে শ্ৰমিকৰ কথা মনত আহিছিল। আমি কৈছোঁ নহয়, 200 বছৰ পিছত মালিক আৰু শ্ৰমিকৰ সম্পৰ্কৰ জাগাত এজন স্বাধীন দেশৰ নাগৰিকৰ অধিকাৰো চাহ শ্ৰমিকসকলে পাব লাগিব। মালিক আৰু শ্ৰমিকৰ পৰিভাষাৰ পৰিৱৰ্তে আমি মালিকৰো এটা ভোট আৰু শ্ৰমিকৰো এটা ভোট, এই পৰিচয়ৰ অধিকাৰী চাহ শ্ৰমিকসকল হ'ব লাগিব। বহুতে ভাবে যে যিদিনাখন চাহ শ্ৰমিকসকল শক্তিশালী নাগৰিক হ'ব, চাহ উৎপাদন কৰা মানুহ নোহোৱা হ'ব। ভুল ধাৰণা। আজি শ্ৰমিকসকলৰ বুকুৰ পৰাই নেতাৰ জন্ম হৈছে, ডাক্তৰৰ জন্ম হৈছে, ইঞ্জিনিয়াৰৰ জন্ম হৈছে আৰু তাৰ মানে এইটো নুবুজায় যে এই পৰিয়ালত শিক্ষা আৰম্ভ হ'ব, গতিকে মোৰ বাগিচাৰ পাত কোনে উঠাব। বাগিচাৰ পাত 200 বছৰ শ্ৰমিকে উঠালে, এতিয়া বাগিচাৰ পাত মালিকৰ ল'ৰাই উঠাব, প্ৰয়োজন হ'লে মালিকৰ ল'ৰা ছোৱালীয়ে উঠাব, মেনেজাৰৰ ল'ৰা ছোৱালীয়ে উঠাব যদি প্ৰয়োজন। পৰিৱেশ আৰু পৰিস্থিতি গণতন্ত্ৰই পৰিৱৰ্তন কৰিছে আৰু আজি সেই দাসত্বৰ শৃংখলৰ পৰা স্থায়ীভাৱে চাহ শ্ৰমিকসকলক মুক্তি দিবলৈ কেশৱ মহন্ত ডাঙৰীয়াই ঐতিহাসিক আইন সদনৰ মজিয়াত আনিছে। ৰূপেশ গোৱালা ডাঙৰীয়াই উল্লেখ কৰিছে, চাহ শ্ৰমিক ঘৰত যদি 2জন সন্তান, এজন ল'ৰা ডক্তৰ হ'ল, দ্বিতীয়জন ল'ৰাৰো ইঞ্জিনিয়াৰ হোৱাৰ ক্ষমতা আছে, কিন্তু মাক বাপেকে কয় যে ডাঙৰজন ডক্তৰ হওক, কিন্তু সৰুজনে বাগিচাত কাম কৰিব লাগিব। কিয়? নহ'লে এই বাগিচাৰ লাইনৰ পৰা আমি যাব লাগিব। অৰ্থাৎ বাগিচাৰ লাইনৰ মাটিৰ চিন্তা আৰু মাটিৰ প্ৰতি থকা শ্ৰমিকৰ মৰমে শ্ৰমিকক বাধ্য কৰে যে মই এই দাসত্বৰ শৃংখলৰ পৰা মুক্ত নহওঁ আৰু মই ভলেণ্টিয়াৰলি এই দাসত্বৰ শৃংখলত মই আবদ্ধ হৈ থাকিম, যাতে মোৰ দেউতা ককা দেউতাই বাস কৰা মাটিডোখৰৰ মই অধিকাৰী হৈ থাকিব পাৰোঁ। আৰু সেই চিন্তাই বাগিচাৰ শ্ৰমিকসকলক পূৰ্ণাংগ বিকাশৰ পথত বাধাৰ সৃষ্টি কৰি আহিছিল আৰু বাধাৰ সৃষ্টি কৰি আহিছে। অধ্যক্ষ মহোদয়, ভাস্কৰ বৰুৱা ডাঙৰীয়াক আজি কংগ্ৰেছ দলে প্ৰথম অপেনিং উদ্বোধনী ভাষণ দিয়াৰ বাবে দায়িত্ব দিছিলে, কাৰণ কংগ্ৰেছ দলৰ মানসিকতাত মালিকৰ চিন্তাই সদায় অগ্ৰাধিকাৰ পাইছিলে। মাননীয় অধ্যক্ষ মহোদয়, 1956ত যেতিয়া চিলিং আইন অনা হ'ল, নিঃসন্দেহে ভাৰতৰ ৰাজনৈতিক সামাজিক বুৰঞ্জীত লেণ্ড চিলিং,
ৰাজহ চিলিং এখন ঐতিহাসিক আইন আৰু ইয়াত কংগ্ৰেছ দলৰ বৰঙণিক কোনেও না বুলি ক'ব নোৱাৰে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰ বৰঙণিক স্বীকৃতি দিব লাগিব কিন্তু এই ল্যান্ড সিলিং আইনখন প্ৰস্তুত কৰোঁতেও কংগ্ৰেছ দলে পদে পদে বাগিচাৰ মালিকসকলৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কথা চিন্তা কৰিছে মাননীয় অধ্যক্ষ মহোদয় যেতিয়া ল্যান্ড সিলিং আইনখন অনা হৈছিল তেতিয়া তাত কোৱা হৈছিল Section 4(2) Notwithstanding anything to the contrary in any law, custom, agreement, no person shall be entitled to hold as owner, tenant, or mortgage in possession of land for special cultivation of tea in excess of such land as he has been used for special cultivation of tea and purposes ancillary thereto. অৰ্থাৎ ইয়াত কোৱা হৈছে যে বাগিচাৰ মালিকেও চাহ খেতি কৰা মাটিখিনিক বাদ দি আৰু সাৰপ্লাস মাটি ৰাখিব নোৱাৰিব ইমানলৈকে ঠিক আছিল কিন্তু তাৰ লগত শব্দ এটা লগাই দিলে ancillary thereto তাৰ মানে চাহ খেতিৰ উপৰিও আৰু মাটি মই ৰাখিব পাৰিম ancillary আৰু ancillary মানে আমি কাক বুজালো purposes ancillary to special cultivation shall mean the following land use for factory building land use for staff building including labor line কি প্ৰয়োজনীয়তা আছে কি প্ৰয়োজনীয়তা আছে staff quarter including labor line যেতিয়া কংগ্ৰেছ দলে হাজাৰ হাজাৰ কৃষকক ৰায়তক মাটিৰ অধিকাৰ দিছিল সেই সময়ত কংগ্ৰেছ দলক আটাইতকৈ বেছি ভোট দিয়া চাহ শ্ৰমিকসকলক মাটিৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হৈছে অলপ আগতে কোৱা হৈছিল মই শব্দ দুটা নকওঁ কিন্তু জীৱন জুৰি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাত সংখ্যালঘু আৰু চাহ শ্ৰমিক লোকে আটাইতকৈ ডাঙৰ বৰঙণি আগবঢ়াইছে আজি কংগ্ৰেছ দলে চৰৰ সাৰ্ভে নকৰিলে আজি কংগ্ৰেছ দলে চৰক মাটি নিদিলে মইতো ভোটেই পোৱা নাই মই যেতিয়া ভোট খাম তেতিয়া কৰিম নহয় গতিকে আপুনি কংগ্ৰেছ নাছিলে হনে মই আপুনি কোনোদিন কংগ্ৰেছত নাছিলে কোনোদিন কংগ্ৰেছ দেখাই নাই সদায় কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰি আপোনাৰ জীৱন আছিলে মাননীয় অধ্যক্ষ মহোদয় 1956ত মই কংগ্ৰেছত নাছিলো মোৰ জন্ম 69ত হৈছিল একেবাৰে নাছিলো তাৰ পাছত মই কি কৰিম আইনখনটো 59তে হৈ গল বাকিখিনি আপুনি ৰজা খুদিব আপোনাৰ এমেন্ডমেন্ট কৰিব নোৱাৰি আপোনাৰ ৰজাৰ লগত ভাল ৰজা খুদিব আপুনি এমেন্ডমেন্ট কৰিব নোৱাৰে আপুনি নেক্সট টু সিএম আছিলে ৰব নেক্সট টু সিএম বুলি অসমত কোনো পোষ্ট নাথাকে প্ৰথম কথা যিগৰাকী ৰজাৰ আপুনি শৰণত হৈ আছে শিৱসাগৰ চিটৰ কাৰণে তেওঁ খুদিব মোৰটো তেনেকুৱা কোনো কথা নাই মইতো শৰণত কৰা নাই ৰাহুল গান্ধীক এনেকৈ আঙুলি দেখুৱাই দিব পৰা মানুহটো ময়ে অসমত আছো আপুনিতো পাৰা নাই গতিকে মোৰ পজিটিভখিনিও কেতিয়াবা চিন্তা কৰিব কংগ্ৰেছত এনেকৈ বিপ্লৱ কৰি এখন আসনত বহিব পৰা মানুহ কোন আছে কংগ্ৰেছত কোৱা হয় যে যিদিনাখন কংগ্ৰেছৰ পৰা ওলাই যায় ৰাজনীতি শেষ আজিও যেতিয়া আমাৰ কোনোবা এমএলএ কংগ্ৰেছত জইন কৰে ৰজাই বুজায় যে যোনদিনাখন যাবা আৰু পলিটিক্স শেষ কিন্তু কংগ্ৰেছক মই ভুল প্ৰমাণ কৰি দিলোঁ যে কংগ্ৰেছৰ পৰা ওলাই আহি ৰাজনীতি আৰম্ভ হয় গতিকে অসমৰ বুৰঞ্জীয়ে মোৰ কিছুমান কথা পজিটিভলি লিখিব আপুনি ভাবাৰ দৰেতো নিলিখে অলপ আগতে আপোনাক মই ফটো দেখাইছোঁ গৈ তাতে শুৱাই দিছোঁ আমি আপোনাক আপুনি ৰঙা চকীত তাতে গৈ শুই আছিলে গৈ এনিৱে কংগ্ৰেছে সামান্য এটা লাইন
এনচিএলিয়াৰী ডিয়াৰ টু এই শব্দৰে চাহ বাগিচাৰ শ্ৰমিকসকলক দাসত্বৰ বান্ধোনেৰে চিৰদিনৰ কাৰণে বান্ধি পেলালে। কাৰণ মাটি মানুহে এৰিব নোৱাৰে, সকলো এৰিব পাৰে, মাটি মানুহে এৰিব নোৱাৰে। আৰু মাটিৰ মোহে বদলি প্ৰক্ৰিয়া আৰম্ভ কৰিলে, বহুত প্ৰৱণতা আৰম্ভ কৰিলে, পৰম্পৰা আৰম্ভ কৰিলে যে আমি বদলি হ'ব লাগিব। বদলি মানে কি? মোৰ মা দেউতা ৰিটায়াৰ হ'ল, গতিকে মোৰ ল'ৰা ছোৱালীয়ে চাহ বাগিচাত কাম কৰিব লাগিব, দৰমহাৰ কাৰণে নহয়, মাটিৰ মমতাৰ কাৰণে। আজি সেই মাটিৰ মমতা মালিকৰ হাতত নাথাকে, চাহ শ্ৰমিকে সিদ্ধান্ত ল'ব মাটিৰ মমতাৰ অধিকাৰী কোন হ'ব। আজি অসমত প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকসকলক তেওঁলোকৰ 200 বছৰৰ কৃতজ্ঞতা, 200 বছৰৰ ত্যাগক এইখন বিধানসভাই স্বীকৃতি দিব বিচাৰে। চাহ শ্ৰমিকসকলৰ সংস্কৃতি আজি ঝুমুৰক প্ৰথমবাৰৰ বাবে আমি বিশ্ব দৰবাৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ। 51খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, এখন দুখন ৰাষ্ট্ৰৰ নহয়, 51খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক আমি লৈ আহিছিলোঁ যে আপোনালোকে যি চাহ খায় সেই চাহ উৎপাদন কৰা শ্ৰমিকৰ এয়া সংস্কৃতি। আজি বিগত 5 বছৰ নিৰন্তৰভাৱে চাহ শ্ৰমিকসকলক ন্যায্য অধিকাৰ দিয়াৰ বাবে সদনৰ ভিতৰত আৰু সদনৰ বাহিৰত আমি প্ৰচেষ্টা চলাইছিলোঁ। আজি সেই প্ৰচেষ্টাৰ এক লজিকেল কনক্লুজন, এটা সুন্দৰ কনক্লুজন, সৰু সৰু বাগিচাৰ লাইনৰ ৰাস্তা বনোৱাৰ পৰা, ইণ্ডিভিজুৱেল মিটাৰিঙৰ পৰা, 3% ৰিজাৰ্ভেশ্যনৰ পৰা, ৱেষ্ট কম্পেনচেশ্যনৰ পৰা, জল জীৱন মিছনৰ আঁচনিৰ পৰা, হাইস্কুলৰ স্থাপনৰ পৰা আমি আৰম্ভ কৰা প্ৰচেষ্টাসমূহক আজি এইখন বিধানসভাৰ 4 মাহ কাৰ্যকাল বাকী থকা অৱস্থাত আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, খন্তেক সময় পিছতেই অসম বিধানসভাই এই আইনক মঞ্জুৰি দিয়াৰ লগে লগে, এই আইনক মঞ্জুৰি দিয়াৰ লগে লগে আমি আজি চাহ বাগিচাৰ শ্ৰমিকসকলক মালিকৰ দাসত্বৰ শৃংখলৰ পৰা মুক্তি কৰিব পাৰিম। 2-এজন চাহ বাগিচাৰ মালিকে বাতৰি কাকতত কৈছে যে আমাক ফুল কম্পেনচেশ্যন দিব লাগিব। মই সেইসকল চাহ বাগিচাৰ মালিকক ক'ব খুজিছোঁ, ফুল কম্পেনচেশ্যন নহয়, পাৰিলে মই আপোনালোকৰ পৰা পইচা উল্টাই লোৱাত আছোঁ বাগিচাৰ শ্ৰমিকৰ ঘৰ বনোৱাৰ কাৰণে। কাৰণ 57 চনত ভুলতে কংগ্ৰেছে আপোনালোকক এনচিলিয়াৰিটি ডিয়াৰ টু বুলি লিখি পেলাই চাহ বাগিচাৰ লাইনৰ অধিকাৰী কৰিছিল। মোৰ আজিও মনত আছে, মই 2022 চনত গোলাঘাটত গৈছিলোঁ। প্ৰধানমন্ত্ৰীৰ ঘৰ আহিছে, বাগিচাৰ মেনেজাৰে ঘৰ কৰিব দিয়া নাই। মই বাগিচাৰ মেনেজাৰজনক সুধিছিলোঁ যে মাটিৰ আপুনি মালিক কেনেকৈ হ'ল? ছাৰ, আমাৰ মাটি। সিদিনাখনে মই ভাবিছিলোঁ যে NOC লৈ শ্ৰমিকে কিয় মাটিৰ ঘৰ বনাব? তেওঁলোক কোন হয়? তাৰ পিছত চিন্তা আমি আগবঢ়াইছিলোঁ আৰু অত্যন্ত আইনত সূক্ষ্মভাৱে বিচাৰ কৰাৰ পিছত আজি আমি চিলিং আইনত অবৈধভাৱে সংলগ্ন কৰা এনচিলিয়াৰী ডিয়াৰ টু শব্দৰ পৰা আমি চাহ শ্ৰমিকসকলক মুক্ত কৰিব খুজিছোঁ। সেই সময়ত ৰাজহ আইনতে এই শব্দ দুটা লিখি নিদিলে চাহ শ্ৰমিকসকল তেতিয়াই
দাসত্বৰ শৃংখলৰ পৰা মুক্ত হ'ব পাৰিলে। আৰু বাগিচাত ভাল মালিকো আছে। আজি বিতৰ্ক হ'ব। ৰাতিপুৱাই এজন ডিব্ৰুগড়ৰ বাগিচাৰ মালিকে মোক ফোন কৰিছে যে মই আজিয়ে ইস্তফা লিখি দিম, আপোনালোকে নটিচ মোক দিবই নালাগে, মই মাটি আজিয়ে নিজে এৰি দিম। মই নামটো ক'ব খোজা নাই যাতে মানুহে নাভাবে যে কাৰোবাৰ হৈ মই ব্ৰিফিং লৈছোঁ। তেনেকুৱা মানুহ আছে। মই ভাবোঁ ভাস্কৰ বৰুৱাই নিজৰ বাগিচা কেইখনত প্ৰথম ইস্তফা দিব, কাৰণ বিধানসভাৰ সদস্যসকলে আদৰ্শ বিধায়ক আপোনাকিখনো কৰিব, মোৰ বাগিচা থাকিলেহে কৰিব। আপোনাৰ তিনিখন চানমাৰি আপোনাৰ আজি কমসে কম আজি চাহ জনগোষ্ঠীক অধিকাৰ দিয়াৰ প্ৰশ্ন হিচাপে উপলুঙা নকৰিব। আজি ফটো আমি নকৰিব। সব সময়তে মাতি থাকে। কাৰ্বি আংলঙৰ মাটি দখল কৰা মানুহ আপুনি কমসে কম নকৰিব। কাৰ্বি আংলঙৰ পৰা মুক্ত কৰিব ওলাইছে। কাৰ্বি আংলঙৰ মাটি দখল কৰা প্লিজ এক মিনিট। আপোনাৰ মূৰত বিকৃতি গৈছে, বহি থাকক। কাৰ্বি আংলঙৰ মাটি দখল কৰা ইয়াত এজনো বিধায়ক নাই, আপুনিয়ে ব্যতিক্ৰম। আৰু গভৰ্ণমেণ্টক ৰেভিনিউ নিদিয়াকৈ অৰ্কিড প্লাগ খোলা মানুহ আপুনিয়ে। আপোনাৰ বিষয়ে যোনে জানিব, তেওঁ আপোনাক কেতিয়াও, আপুনি যেতিয়া আপোনাৰ বিষয়ে অসমৰ মানুহে এদিনটো জানিব। কালি মনোৰঞ্জন তালুকদাৰে যেনেকৈ আঙুলিটো এনেকৈ দি দিছে, মইতো শিকাই দিয়া নাই, নিজে নিজে আগুৱাই দিছিলে। গতিকে আপোনাৰ যোনদিনাখন আপোনাৰ বিষয়ে মানুহে জানিব, সিদিনাখন আপুনি ক'ত থাকিব কেতিয়াবা ৰাতি নিজে খোৱাৰ সময়ত চিন্তা কৰিব। কালি আপুনি মোক আঁঠুৱাৰ কথা কৈছিলেতো, মই আঁঠুৱা নলগাওঁ ঘৰত, মই আঁঠুৱা নলগোৱাকৈ শুওঁ। মই ধৰি লৈছোঁ আপুনি আঁঠুৱা লগাই শুৱে। গতিকে আপুনি নিজে কেতিয়াবা চিন্তা কৰিব আপুনি ক'ত আছে। সেই দিনাখনৰ পৰা প্ৰণৱ বড়োৰ হত্যাৰ পৰা আজিলৈকে আপুনি ক'ত, আপুনি যে ৰাতি শুব পাৰে। প্ৰণৱ বড়োক নিৰ্মমভাৱে হত্যা কৰি মানি লৈছো। সিদিনাখন যেতিয়া প্ৰণৱ বড়োৱে যেতিয়া কেৰাচিন তেল লৈ আত্মহত্যা কৰিছিল মাটিৰ কাৰণে, অখিল গগৈৰ লগত কেৰাচিন তেল দিব লাগিছিল নে নাই? নেতা হিচাপে প্ৰণৱ বড়োৰ আত্মাই আপোনাক কেতিয়াবা কষ্ট দিয়ে নে মই নাজানো, আপুনি চিন্তা কৰিব। আৰু মই আৰু অলপ ক'ব খোজো যে কিয় ৰাইজৰ মেল হৈছিল মেৰাপানীত, এই কথাবোৰ আপুনি মনত ৰাখিব। আপোনাৰ এটা কথা কওকচোন, মানৱেন্দ্ৰ শৰ্মাৰ মই নাজানো। কি ফালতু কথা ক'ব আপুনি জনজাতি মানুহ উচতাই মেলি হত্যা কৰোৱা মানুহ, ফালতু কথা ক'ব আহিছে? দিছপুৰত কেৰাচিন ঢালি হত্যা কৰোৱা মানুহ হয়। এইবিলাক ফালতু কথা আপুনি মিছা প্ৰতিশ্ৰুতি দি উচতনি দি কেৰাচিন ঢালি প্ৰণৱ বড়োক হত্যা কৰা মানুহ, আপুনি জনজাতি মানুহক হত্যা কৰা মানুহ, কেঁচাকে হত্যা কৰা মানুহ। কালি যদি মই কৈ দিওঁ মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে? ৰ'ব এক মিনিট, মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে? মানৱেন্দ্ৰ শৰ্মা আমাৰ থাৰ্ড মেচৰ আপুনি প্ৰণৱ বড়োক জ্বলোৱাই মাৰিছিলে নাই? ৰাজধানী শৰ্মাৰ আপুনি প্ৰণৱ বড়োক জ্বলোৱাই মাৰিছিলে নাই? আপুনি অখিল গগৈ, আমাৰ থাৰ্ড মেচৰ আপুনি প্ৰণৱ বড়োক আপুনি জ্বলাইছিলে নে নাই? প্ৰণৱ বড়োক জনজাতীয় লোক এজনক আপুনি জ্বলাইছিলে নে নাই? আজি আপোনাৰ লাজ নালাগে? এই ৩৫ লাখ চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ। আপোনাৰ দেহত যদি অলপ মানৱীয় আছে একো নাই, আপুনি লাজত মৰিব লাগে। আজি এই চাহ বাগিচাৰ মানুহে মাটি পাব আৰু এইটো আপোনাৰ ব্যৱহাৰ। আজি চাহ বাগিচাৰ মানুহে মাটি পাব, এইটো আপোনাৰ ব্যৱহাৰ। আজি এইটো আপোনাৰ মানৱেন্দ্ৰ শৰ্মাৰ নামটো আপোনাৰ মনত আছেনে নাই? বাদ দিয়ক, মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? আপুনি মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? হত্যা কৰা মানুহ হয়। মানৱেন্দ্ৰ শৰ্মাৰ নামটো হত্যা কৰা মানুহ হয়। হত্যাকাৰী আপুনি আছেনে নাই? হত্যাকাৰী মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আপুনি হত্যাকাৰী মানৱেন্দ্ৰ শৰ্মাৰ নামটো মনত আছেনে নাই? অখিল গগৈ মানসিকভাৱে প্লিজ চাইলেণ্ট। অখিল গগৈ মানসিক মাননীয় অধ্যক্ষ শৰ্মাৰ নামটো মনত আছেনে নাই? মহোদয়, আপোনাৰ এনেকুৱা অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া, আপোনাৰ ঘৰত মাটিৰ তলত থকা পিস্তলটো মনত আছেনে? আমাৰ থাৰ্ড মেচৰ পিস্তলটো মনত আছে নে আপোনাৰ? আপুনি আমাৰ থাৰ্ড মেচৰ শুনক, আমাৰ প্লিজ
শুনক বলিন চেতিয়া আপোনাৰ- প্লিজ বহক আপোনাৰ ঘৰত কাম কৰা প্লিজ বহক আপোনাৰ অখিল ঘৰত গগৈ কাম প্লিজ কৰা বহক শুনক প্লিজ বহক পিস্তলটো মনত আছে নাই বহক। থাৰ্ড মেচৰ পিস্তলটো মনত আছে অখিল নাই? গগৈ আছে নে নাই চব আছে আছে থাৰ্ড মেচৰ পিস্তলটো মনত আছে শুনক আমাৰ থাৰ্ড মেচৰ শৰ্মাদা হৈ গ'ল শৰ্মাদাক মই এতিয়া চিনি পাওঁ বলক যাই এতিয়া আপুনি মোৰটো শুনক চিনি পাওঁ। আপোনাৰটো ক'লে নহয় চিনি পাওঁ ন? কৰিব লাগে দয়াং মেৰাপানীয়ে মোৰ নামত ৰাইচ মেল হোৱা হৈছে নাই হৈছে দৰং আৰু মেৰাপানীত মোৰ নামত ৰাইচ মেল হোৱা নাই মই আপোনাক এইটোৱে ক'লো Please. মই ক'লো আপোনাৰ মোক এতিয়ালৈকে গগৈ ডাঙৰীয়া, পুলিচে বহুতবাৰ গ্ৰেপ্তাৰ কৰিছে অলপ বড়োৰ কিন্তু আণ্ডাৰ পেণ্ট পিন্ধি মাৰ দিয়া কোনেও নাই বাদ দিয়ক না শুনক অকল এজন মানুহকে মই এটাই কথা সন্মানীয় কওঁ সদন প্ৰণৱ বড়ো প্লিজ প্ৰণৱ বড়ো প্লিজ মই আপোনাক আনমাৰী অখিল গগৈ প্লিজ চানমাৰী থানাত আজি আপুনি গোটেই গোটেই চাহ জনগোষ্ঠীক অপমান কৰি আছে হৈছে বহক বহক শ্ৰমিকৰ আলোচনা হৈ আছে গোটেই চাহ জনগোষ্ঠীক অপমান মাননীয় ব্যৱহাৰ কৰিছে মাননীয় অধ্যক্ষ মহোদয় প্লিজ আজি এই মানুহবিলাকে যে চাহ বাগিচাৰ মানুহক মাতি দিব নোখোজে প্লিজ এই প্লিজ অখিল মানুহবিলাকে গগৈ বহক 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 চবে বহক মানসিক ভাৰসাম্য হেৰুৱা অখিল গগৈয়ে আজে বাজে কথা কৈ লাভ নাই প্লিজ বহক অধ্যক্ষ মহোদয় অখিল গগৈ আজি বাগানৰ অখিল গগৈ এউটিএফ বহকচোন নাহে অখিল গগৈ আজি যি অৱস্থা কৰিছে হ'ব হ'ব চবে বহক অখিল গগৈ প্লিজ টেক ইউৰ অখিল গগৈ আৰু মিয়া পাৰ্টি আজি যি প্লিজ টেক ইউৰ চিটছ নিজৰ নিজৰ আসনত থাকক অখিল গগৈ আজি হত্যাকাৰী অখিল গগৈ চবে নিজৰ আসনত বহক 70 বছৰ পিছত মাটি হ'ব অখিল গগৈ sit down. Sit down. আৰে চবে বহিব বহক নিজে বহক মানসিক ভাৰসাম্য বহক এক মিনিট প্লিজ চবে বহক চবে মাননীয় বহক অধ্যক্ষ মহোদয় অখিল গগৈ মিয়াক মাতি দিব লাগে মাতি দিব নালাগে তোৰ মতে হাউচ টু অনাৰেবল মেম্বাৰ্ছ প্লিজ মাননীয় অধ্যক্ষ মহোদয় আৰে মই কি কৰিব আজি পাৰিম মইতো নাই, কৈ নাই, আছো আপুনি বহকচোন অধ্যক্ষ মহোদয় মই এটাই কথা কৈছো অখিল গগৈয়ে যে চাহ বাগিচাৰ শ্ৰমিক নামটো বন্ধ কৰিব লাগিব চাহ বহকচোন নাই নাই সেইটো কেলে ক'ব মাননীয় অধ্যক্ষ মহোদয় কমপ্লিট কৰিবলৈ দিয়ক চাহ কমপ্লিট বাগিচাৰ কৰিবলৈ দিয়ক শ্ৰমিকক মাটি আপুনি কৈ পোৱাটো থকাৰ অখিল কাৰণে নাম লৈ গগৈ আছে। নিবিচাৰে। দুই বাজা বুলি কৈ আপুনি আজি- কমপ্লিট প্লিজ মুখ্যমন্ত্ৰীয়ে প্লিজ বহকচোন প্লিজ বহক আপুনি বহক না আপুনি কাউণ্টাৰ দি থকাৰ কাৰণে হৈছে জনজাতি বিৰোধী অখিল গগৈ বহক হ'ব আপুনি মাতি পোৱাটো নিবিচাৰে হ'ব না বহক আজি বহক না আপোনালোকে বহক না আজি আপোনালোকে বহক বিয়াখনে মাতি দিব লাগে চাহ বাগানৰ আমাৰ জনগোষ্ঠীক মাতি দিব নালাগে তোৰ মতে আপোনালোকে বহকচোন আগতে আপোনালোকে বহকচোন আপোনালোকে বহকচোন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পিছত বহক মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ আৰু আপুনি কোনো আজি ৰিয়েকশ্যন কৰিব সদনত নালাগে প্ৰমাণ হৈ গ'ল ৰিয়েকশ্যন যে কৰিব অখিল নালাগে গগৈ কমপ্লিট কৰিবলৈ ডুপ্লিকেট দিয়ক কৃষক নেতা তেওঁলোকে শ্ৰমিকে মাটি পোৱাটো অখিল গগৈ নিবিচাৰে শ্ৰমিক নিবিচাৰে অখিল গগৈ মুৰ্দাবাদ বহকচোন আপুনি বহক হত্যাকাৰী অখিল গগৈ মুৰ্দাবাদ চাহ শ্ৰমিকক হত্যাকাৰী অখিল গগৈ মুৰ্দাবাদ অখিল গগৈ হত্যাকাৰী অখিল গগৈ চাহ শ্ৰমিকক ভাল নাপায় চাহ শ্ৰমিকক ভাল নাপায় প্লিজ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ বহকচোন বিৰোধী চাহ শ্ৰমিক বিৰোধী অখিল গগৈ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ চাহ শ্ৰমিক বিৰোধী মাননীয় অধ্যক্ষ মহোদয় যদি চাহ শ্ৰমিকে মাটি পোৱাটো আপুনি বিচাৰিছে অখিল গগৈক হাউচৰ পৰা উলিয়াব লাগিব স্যার বহুত আইন শৃঙ্খলা হোৱা নাই স্যার আপুনি কিবা এটা কৰক স্যার প্লিজ ষ্টেণ্ড আপনি কিবা এটা কৰক হাউচ টু অৰ্ডাৰ
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা কৈ থাকোঁতে এনেকৈ ব্যক্তিগত শ্ৰমিক বিৰোধী অখিল চলি আছে, গগৈ। অসুবিধা হৈছে ছাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকোঁতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকোঁতে এনেকৈ ইণ্টাৰ কৰিব নোৱাৰি নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চাহ জমি গৈছে আদিবাসী লোকক অপমান কৰিছে অখিল গগৈ। হত্যাকাৰী অখিল গগৈ কেনেকৈ অপমান কৰিব কেনেকৈ অপমান কৰিব ছাৰ আজি আদিবাসী চাহ জমি গৈছে লোকক অপমান কৰিছে অখিল গগৈ অধ্যক্ষ মহোদয় অখিল গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে যদি চবে নুশুনে তো মই কাৰ হৈ কি বিচাৰ কৰিম অখিল গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অধ্যক্ষ মহোদয় মানে সদায় এটা লিমিট থাকিব লাগে সদায় এটা লিমিট মাননীয় অধ্যক্ষ মহোদয় ৰায় দিম চাহ শ্ৰমিকক মাটি দিয়া বিলত মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াই যিটো ব্যৱহাৰ দেখুৱালে আজি গোটেই চাহ শ্ৰমিকবিলাকে টিভিত চাই আছে আমি এজন বিধানসভাৰ সদস্য হিচাপে লাজ পাইছো আৰু যোনে নিজকে কমৰেড বুলি কয় যোনে নিজে নক্সালবাদী বুলি কয় সৰ্বহাৰাৰ বন্ধু বুলি কয় আপুনি শুনক না এতিয়া আপুনি বহকচোন আপুনি বহকচোন অখিল গগৈ সমৰ্থন কৰি আছে ৰিপ্লাইটো হ'বলৈ দিয়ক অখিল গগৈসকলে আপুনি সমৰ্থন বহক মই কৰি কৈ আছে আছো মই লুই বাজাৰ কথা কওঁ মই লুই বাজাৰৰ কথা কওঁ মই ছাৰ লুই বাজাৰৰ কথা কওঁ আৰে বাগিচা আপুনি বহকচোন আগতে হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ আপুনি বিচাৰি অখিল গগৈ হত্যাকাৰী অভিযোগ প্ৰমাণ অখিল গগৈ হত্যাকাৰী হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ হত্যাকাৰী অখিল গগৈ মানিব লাগে শ্ৰমিক বিৰোধী অখিল গগৈ চাহ শ্ৰমিক বিৰোধী অখিল গগৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অধ্যক্ষ মহোদয় চাহ শ্ৰমিক বিৰোধী অখিল গগৈ গ্ৰহণ কৰিব লাগে ভাস্কৰ বৰুৱাই ৱেলকাম কৰিছে আৰু আপুনি বিৰোধিতা কৰিছে তেওঁ মাননীয় অধ্যক্ষ মহোদয় আপুনি মিয়াৰ পুতি লোৱা দিনত শেষ মাননীয় অধ্যক্ষ মহোদয় সদনত চাহ শ্ৰমিকক নহয় আপুনি ভগৱান নহয় আপুনি গালি খাবই বেয়া কাম কৰিলেতো গালি খাব আপুনি পিছত ক'ব। মাননীয় অধ্যক্ষ মহোদয় আপুনি পিছত ক'ব আপুনি মাননীয় মই থাৰটা কেলেংকাৰীৰ বিষয়ে কওঁ মাননীয় অধ্যক্ষ আদিবাসী চাহ শ্ৰমিকক মাননীয় অধ্যক্ষ মহোদয় গগৈ ডাঙৰীয়াই বিলখন পাছ হোৱাটো নিবিচাৰে অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় মোৰ বিৰুদ্ধে যিমানে কয় মোৰ ভোটো বাঢ়ে MLA থাকোঁতে মোৰ এগেইনষ্টত কৈছিলে মই মুখ্যমন্ত্ৰী হৈ গ'লো গতিকে আৰু মোৰ বিৰুদ্ধে কওক এদিন মোৰ বিৰুদ্ধে ক'বলৈ আপুনি এখন স্পেচিয়েল হাউচ দি দিয়ক অকল মোৰ বিৰুদ্ধে ক'ব আৰু বহক না প্লিজ কি কৰি থাকে আপুনি বহকচোন মাননীয় অধ্যক্ষ বহক মহোদয় না। মইতো ভাষণ দি আছো। মাননীয় অধ্যক্ষ মহোদয় আই এম অন মাই লেগ মইতো ইয়াৰ নিয়মত থিয় হৈ আছো মইতো 1 মিনিটৰ কাৰণে বহা নাই মোৰ বিৰুদ্ধে কোৱাৰ কাৰণে হাউচ এখন দিয়ক এদিন স্পেচিয়েল অধিৱেশন পাতক মোৰ 10টা ভোট আৰু বাঢ়িব মই যেতিয়া MLA হোৱা নাছিলো তেতিয়া এইবিলাক কথা দি আৰম্ভ কৰিছিলে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হলো গতিকে এটা দিনৰ স্পেচিয়েল সেশন পাতক কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ কথা আলোচনা হওঁতে মানুহে তুলুঙা কথা ক'ব নাপায় বহুত সিৰিয়াছ ইস্যু আজি 3 লাখ চাহ শ্ৰমিকৰ ভাগ্যৰ বিষয়ে ইয়াত আমি আলোচনা কৰিছো 3 লাখ চাহ শ্ৰমিকৰ 3 লাখ পৰিয়ালৰ চাহ শ্ৰমিকৰ কথা আলোচনা কৰাৰ সময়ত এই ব্যৱহাৰে কি বুজায় যে হাউচখন এডজন হৈ যাওক আজি অধ্যক্ষ মহোদয়ে উপায় নাপায় এডজন কৰি দিয়ক আৰু এনেকে প্ৰভোগ কৰক যাতে কোনোবা এজনে তালৈকে যায় কোনোবা এজন ইয়ালৈকে আহে তাৰমানে গোটেই মালিকৰ পৰা আজি কোনোবাই ডিক্টেশ্যন লৈ ইয়াত আহিছে কালি পশ্চিমবংগত গৈছে বিচাৰি কালি মহাৰাষ্ট্ৰত গৈছে তাতে কিজানি ডিল হৈ আহি গৈছে যে এখন বন্ধ কৰি দিব লাগে মাননীয় অধ্যক্ষ মহোদয় আজিৰ সদনত চাহ বাগিচাৰ শ্ৰমিকৰ কথা আলোচনাতে মই কংগ্ৰেছ দলক প্ৰত্যক্ষভাৱে সমালোচনা কৰি আছো কংগ্ৰেছৰটো এজনো থিয় হোৱা নাই কাৰণ তেওঁলোকে সুযোগ পাব ক'ব কিন্তু আজি কৰ ইছ্যু
তাৰ মানে কি ষড়যন্ত্ৰটো আছিলে যাতে হাউচ আজি এডজন হয় হাউচত কিবা এটা গণ্ডগোল লাগক সভা স্থগিত হওক সেইকাৰণে মই 1 মিনিটো বহা নাই যে যেনে তেনে আমি বিলখন পাৰ কৰিহে ওলাম ইয়াৰ পৰা আৰু লগত যি দুজনে সংগ দিছে আপোনালোকে চিন্তা নকৰিব অহাকালি আৰু এভিকশ্যন আছে নগাঁও লুটিমাৰি বৰাপানী ৰিজাৰ্ভ অহাকালি এভিকশ্যন আছে লুটিমাৰিটো মাটিৰ এভিকশ্যন হ'ব অহাকালি বৰাপানী ৰিজাৰ্ভতো মাটিৰ এভিকশ্যন হ'ব অখিল গগৈ ডাঙৰীয়াই কাকো বচাব নোৱাৰে যোনে তাত হাত দিব তাতে গেলিব যোনে তাত হাত দিব মাননীয় অধ্যক্ষ মহোদয় সমস্যাটো হ'ল যে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি সেই দিনাখন মাটিৰ অধিকাৰ দিব পাৰিলো আজি 1957ত তাক আজি আমি সেই অধিকাৰৰ পৰা বঞ্চিত কৰিলো ল্যান্ড একুইজিশন নহয় আজি আমি সিলিং এক্টত সংশোধন আনিছো আৰু সিলিং এক্টত সংশোধন কৰাৰ পিছত ইয়াত আমি কেইবাটাও প্ৰটেকশ্যনৰ লেয়াৰ সৃষ্টি কৰিছো যিটো সদনে আৰু জনা উচিত আজি আইনখন পাছ হোৱাৰ লগে লগে এই সিলিং মাটিত অৰ্থাৎ লেবাৰ লাইন বিলাকক আমি এনচিলিয়াৰি ডিআৰ2ৰ পৰা বিচ্ছিন্ন কৰিম অৰ্থাৎ এই মাটি আইন প্ৰণয়ন কৰাৰ লগে লগে চৰকাৰীকৰণ হৈ গ'ল এই আইনখনতে আমি ৰাখিছো যে চৰকাৰীকৰণ হোৱাৰ পিছত মাটি চৰকাৰে ৰাখিব নোৱাৰে তাত আমি ৰাখিছো যে টি গাৰ্ডেন লাইনত জোন যেনেকে আছিলে যেনেকে জোন পৰিয়াল আছিলে সেই পৰিয়ালকে আমি মাটিৰ পট্টা দিব লাগিব অৰ্থাৎ যদি ৰূপেশ গোৱালা আধা কোঠাত আছে আধা কোঠা ৰূপজ্যোতি কুৰ্মী যদি 1 বিঘাত আছে 1 বিঘা আৰু যদি দিগন্ত ঘাটুৱাল আধা বিঘাত আছে আধা বিঘা তাৰ মানে আমি বাগিচাৰ ভিতৰতে এখন কমিটি বনাম য'ত এচিএমএছ আটাচা আমাৰ নেতৃবৃন্দ সকলো মেম্বাৰ থাকিব আৰু যোনে যেনেকে মাটিত আছিলে সেই মাটিকে আমি তেওঁলোকৰ নামত পট্টা দিম অৰ্থাৎ চৰকাৰৰ কোনো অধিকাৰ নাই ডিসি এজনে ক'ব নোৱাৰিব আপুনি 1 বিঘা কমাই লওক বা আপুনি 1 বিঘা বঢ়াই লওক যোন যেনেকে আছে যি যেনেকে মাটিত বাস কৰিছে আমি তেনেকৈ তেওঁলোকক আমি মাটিৰ পট্টাখন তুলি দিম যে এইখন আপোনাৰ মাটিৰ পট্টা তাৰ লগত আমি আৰু এটা নিয়ম কৰিছো যে মাটিৰ পট্টা পোৱাৰ পিছত 20 বছৰলৈকে কোনো শ্ৰমিকে সেই মাটি বিক্ৰী কৰিব নোৱাৰিব কিন্তু বেংকত মৰ্টগেজ দিব পাৰিব অৰ্থাৎ লৰা ছোৱালী পঢ়িবৰ কাৰণে যদি মাটি দুখৰ লাগে মৰ্টগেজ দিব লাগে লোন ল'ব লাগে ব্যৱসায় কৰিব লাগে মাটি দুখৰ মৰ্টগেজ দিব পাৰে মৰ্টগেজ দিব পাৰি দেউতাকৰ যদি মৃত্যু হয় লৰা ছোৱালীলৈকে মাটি ট্ৰান্সফাৰ হ'ব পাৰিব কিন্তু মাটি বিক্ৰী হ'ব নোৱাৰে কিমান বছৰলৈকে 20 বছৰ 20 বছৰ পিছত মোৰ মন গ'ল মই মাটি দুখৰ বিক্ৰী কৰিম তেতিয়াও আমি নিয়ম কৰিছো যে সেই মাটি দুখৰ সেই বাগিচাৰে অন্য এটা চাহ জনগোষ্ঠীৰ পৰিয়ালকহে বিক্ৰী কৰিব পাৰি তাৰ মানে কেনেকুৱা যে এই চাহ বাগিচাৰ লাইনৰ মাটি it will be like tribal belt and block it will always remain protected যে এই বাগিচাৰ মানুহৰ বাহিৰলৈকে যাব নোৱাৰিব এনে গুৰুত্বপূৰ্ণ কথা সদনে 200 বছৰৰ চাহ শ্ৰমিকসকলে কপালৰ ঘাম পেলাই আমাক যি গৌৰৱৰ অধিকাৰ কৰিছে আজিৰ এই সদনে শ্ৰদ্ধা সহকাৰে আমি বাগিচাৰ শ্ৰমিকসকলৰ প্ৰতি আমি আগবঢ়োৱা বৰঙণি আমি সকলোৱে বিনম্ৰতাৰে সৈতে শুনিব লাগে সংশোধন থাকিলে সংশোধন দিব লাগে আৰু ইয়াক আমি স্বীকৃতি দিব লাগে আজিৰ সদন এক বিশেষ সদন চাহ বাগিচাৰ ৰাইজে
100 বছৰ পিছতো আজিৰ এই সদনৰ প্ৰচিডিঙৰ কথা মনত ৰাখিম এই সদনত আমি কৰা ব্যৱহাৰে আমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি আমাৰ যি সংস্কৃতি সেই সংস্কৃতিক মনত পেলাই দিয়ে যে আমি কোন সংস্কৃতিৰে আমি আগবাঢ়ি আহিছোঁ মই বিশ্বাস কৰোঁ যে আজিৰ সদনে এক নতুন ইতিহাস ৰচনা কৰিবলৈ গৈ আছে আজিৰ কাৰণে নহয় আজি আমি যেনেকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড আমি ৰাখিব নোৱাৰিলোঁ সেই ভুলৰ পৰা আমি শিকিছোঁ আৰু শিকি আমি সিদ্ধান্ত লৈছোঁ যে বেলেগ এখন বাগিচাৰো চাহ শ্ৰমিককে মাটি বিক্ৰী কৰিব নোৱাৰে অকল সেইখন চাহ বাগিচাৰ শ্ৰমিককহে 20 বছৰ পিছত মাটি বিক্ৰী কৰিলে কৰিব পাৰি অৰ্থাৎ এই চাহ বাগিচাৰ মাটি সদায় চাহ শ্ৰমিকসকলৰ সম্পত্তি হৈ থাকিব ইয়াত আন কোনেও আহিব নোৱাৰে সোমাব নোৱাৰে আজি আমি অকল চাহ বাগিচাৰ শ্ৰমিকক মাটিয়ে দিব খোজা নাই চাহ বাগিচাৰ শ্ৰমিকৰ ভৱিষ্যত আজি আমি সংৰক্ষণ কৰিব খুজিছোঁ যাতে তেখেতসকলে সদায় এই মাটিৰ মালিক হৈ থাকিব পাৰে কোনেও যাতে তাত হস্তক্ষেপ কৰিব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় 3 লাখ পৰিয়ালে মাটিৰ অধিকাৰ পাব আমাৰ চৰকাৰে যোৱাকালি মই কৈছোঁ যে ভগৱানে কাৰ কি ৰূপ ৰাখি থৈছে কোনেও নাজানে কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদত যদি বিজেপি চৰকাৰ শাসনলৈ উভতি আহে মই নিজেও নাজানো মই অহংকাৰো কৰিব খোজা নাই গৌৰৱো কৰিব খোজা নাই নাহিবও পাৰে আহিবও পাৰে যদি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী শাসনলৈ ঘূৰি আহে এই 3 লাখ পৰিয়ালকে আমি ঘৰ বনাবলৈ সাহায্য দিম নিজৰ মাটিত তেওঁলোকে কলনী আৰু তেওঁলোকে আবাস নিৰ্মাণৰ সুবিধা পাব আৰু কিছু কাম মই আগতে আৰম্ভ কৰিব খুজিছোঁ যাতে আমি চৰকাৰত এই আঁচনিটো থৈ যাব পাৰোঁ অহা 2 মাহৰ ভিতৰত চাহ বাগিচাৰ শ্ৰমিকৰ আবাস নিৰ্মাণৰ চৰকাৰী আঁচনিখন আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু কিছু পৰিয়ালক আমি দিয়া আৰম্ভ কৰিম যাতে এই আঁচনিখন পৰৱৰ্তী সময়ত নিৰন্তৰভাৱে চলি থাকিব পাৰে আজিয়ে মই উদ্যোগ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে আজি আইন পাছ হোৱাৰ লগে লগে আসাম টি কৰ্পোৰেশ্যনৰ প্ৰত্যেকখন বাগিচাৰ ইস্তাফা আমি লগে লগে দিব লাগে যাতে আমি তৎকালীনভাৱে আমি মাটি প্ৰদানৰ কাম হাতত ল'ব পাৰোঁ মাননীয় অধ্যক্ষ মহোদয় ইতিমধ্যে মই জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ যে প্ৰতিখন বাগিচাৰ সাৰ্ভেৰ কাম আৰম্ভ হয় ইতিমধ্যে জিলা উপায়ুক্তসকলে সাৰ্ভেৰ কাম আৰম্ভ কৰিছে আমি ধৰি লৈছিলোঁ যে আইনখন পাছ হ'ব এনেকুৱা পৰিৱেশ হ'ব যে ময়ো ভবা নাছিলোঁ কাৰণ মই ভাবিছিলোঁ যে যাৰ আদৰ্শই ছ'চিয়েলিজিম যাৰ আদৰ্শই কমিউনিজিম তেওঁতো আটাইতকৈ বেছি আজিৰ দিনটোত আমাক অভিনন্দন জনাব যে ব্যক্তিগত শত্ৰুতা বেলেগ কিন্তু আজিৰ দিনটোত অন্তত চৰকাৰখনক মই ধন্যবাদ দিম ইমানখিনি মোক কমিউনিজিম ছ'চিয়েলিজিমৰ আদৰ্শই শিকাইছে আজিৰ দিনটোত এই পৰিৱেশ মই আশাও কৰা নাছিলোঁ চিন্তাও কৰা নাছিলোঁ আৰু কাৰ পৰা হৈছে কংগ্ৰেছ দলৰ পৰা হোৱা নাই যোনে কয় ছ'চিয়েলিজিম মাৰ্কছিজিম লাল সালাম আজি তেওঁলোকে ইয়াত ষড়যন্ত্ৰ কৰা হোৱা নাই কিন্তু চিপিএমৰ পৰা হোৱা নাই মই চিপিএমে নাই দিয়া নাই চিপিএম নহয় লাল সালামসকলৰ মালিক আপুনিয়ে নহয় লাল সালামৰ মালিক ইয়াত বহুতবিলাক পাৰ্টি ওলাই গ'ল ML CPI বহুত আছে নহয় যি নহওক আজিৰ দিনটোত অধ্যক্ষ মহোদয় চাহ বাগিচাৰ প্ৰত্যেকখন বাগিচাৰ শ্ৰমিকে আজি আমাক চাই আছিল
আজিৰ দিনটোত মোৰ মোকতো কিছুমানে কৈছে ৰাতিপুৱা 10টাৰ পৰা বহি আছে, কালি চাকি জ্বলাইছে, আজি কামত যোৱা নাই। আজিৰ দিনটোত আমি মুক্তভাৱে ক'ব লাগিছিল এই বিধানসভা এক মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ঘিণ কৰোঁ, কিন্তু এইটো কামৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ। অৱশ্যে মোক কোনেও ঘিণ নকৰে, ব্যক্তিগত কথা বতৰাই প্ৰমাণে কৰি থাকিব যে আমি আচলতে নাটকে কৰোঁ, আচলতে চব নাটকেই, বাকীবিলাক সাধাৰণ যি হয় সেইটো হৈ থাকে, বাকী এইবিলাক যি কৰিছোঁ এইটো নাটকেই কৰিছোঁ, নহয় জানো? কাৰণ মোক ইমান বেয়া পোৱা মানুহ এজনে যিজনে কয় মই অমুকক মাৰিলোঁ তমুকক মাৰিলোঁ, তেওঁতো মোৰ লগত জীৱনত ফোনত কথা নাপাতে, পাতিব নেকি? কেতিয়াওতো নাপাতে, পাতিব নেকি কোনোবাই? কিন্তু পাতে নাপাতে ভগৱানে জানে, মইতো নকওঁ, নেদেখাজনে চাই আছে ন, মই নাজানো একো, মই ভগৱানক দিছোঁ, আল্লাহক দিছোঁ। গতিকে যিহেতু পাব্লিকত নাটক আমি ইমানেই কৰিব লাগে যিটো নাটক আমাৰ বিবেকে অনুমোদন দিয়ে। বিবেকে যিখন নাটক কৰিব নকয় সেইখন নাটক আমি কিয় কৰিব লাগে? কোনোতো কথা নাই। পীযুষ হাজৰিকাও সাক্ষী আছে, ইণ্ডিপেণ্ডেণ্ট উইটনেছ। গতিকে য'ত নাটকৰ প্ৰয়োজন নাই, আৰু যিখন নাটকত এনেকুৱা নহয় যে এইখন নাটক মই ৰাখিব পাৰোঁ, অহা কালি পৰহি আকৌ নাটকখন বদলিয়ে যায়। গতিকে মই আশা কৰোঁ যে আজিৰ দিনটোত ৰাজনীতিৰ নাটকৰ পৰিৱৰ্তে শ্ৰমিকসকলৰ লগত এখন্তেক আমি থিয় হওঁ, তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ কপালৰ ঘামক আমি স্বীকৃতি দিওঁ, আৰু এই হাউচে সৰ্বসন্মতক্ৰমে এই বিলখন অনুমোদন কৰে। আৰু মই আশা কৰিম যে আমি সকলোৱে মিলি যদি মাটিৰ পিছত হাউচিং কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে সি আৰু এটা মাইলৰ খুঁটা হৈ ৰ'ব। মই নিশ্চিতভাৱে আছাম টি কৰ্পৰেশ্যনৰ, আজিয়ে মই ইয়াত ঘোষণা কৰিছোঁ যে আছাম টি কৰ্পৰেশ্যনৰ শ্ৰমিকৰ লাইনৰ নিৰ্মাণৰ কাম, ঘৰ নিৰ্মাণৰ কাম আমি লগে লগে আৰম্ভ কৰিম, যাতে শ্ৰমিকে মাটিৰ লগতে ঘৰো পাব পাৰে, আৰু আনবিলাক বাগিচাৰ পৰা মাটি লোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি আৱাসিক কলনীও নিৰ্মাণ কৰি দিব লাগিব, যাতে তেওঁলোকে সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিব পাৰে। মডেল টাইপৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই যিটো কৈছে, আমি বহুত কেইখন চাহ বাগিচাত মডেল বনাইছোঁ। তৰংগ গগৈ ডাঙৰীয়াৰ সমষ্টিত আমি মডেল হাউচিং বনাইছোঁ চাহ বাগিচাৰ শ্ৰমিকৰ কাৰণে। আমি তেনেকৈ মডেল হাউচিং, ক্লাষ্টাৰ হাউচিং আমি কৰিব পাৰোঁ, নিজৰ মাটিত নিজে বনাব পাৰোঁ, আৰু নহ'লে তেওঁলোকক আমি এটা পুঁজি দিব পাৰোঁ যাতে নিজৰ ঘৰটো নিজে নিজে ভবাৰ ধৰণে বনাই ল'ব পাৰে। মোৰ মনত এটা চিন্তা আছে যে প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকক এটা সময়ত যদি আমি 2 লাখ টকাও দিব পাৰোঁ, তেওঁলোকে বেংকৰ পৰা বা আন লোনেৰে ধুনীয়াকৈ ঘৰ এটা তেওঁলোকে বনাব পাৰিব। আমি সেই দিশতো পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে চিন্তা কৰিম। শেষত মই 2টা শব্দৰে সামৰণি মাৰিম। আমাৰ চৰকাৰে কনচালটেশ্যন প্ৰচেছত বিশ্বাস কৰে, সেইকাৰণে এই আইনখন অনাৰ আগতে ACMS, চাহ জনজাতি ছাত্ৰ সন্থা, আশা, BCMS, আমাৰ জাতীয় মহাসভা, সকলোকে মই মাতি আনি পুংখানুপুংখভাৱে এই আইনখনৰ বিষয়ে আলোচনা কৰিছিল, আৰু সেই আলোচনাৰ সিদ্ধান্তৰ ভিত্তিতে এই আইনখন আজি প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে ধৰি ল'ব পাৰে যে এই আইনখনত অকল চৰকাৰৰ বক্তব্যই নাই, এই আইনখনত শ্ৰমিকসকলৰ অৱদান বা কণ্ট্ৰিবিউশ্যনো আছে। আৰু যোৱা 6 মাহ আমি যথেষ্ট কনচালটেশ্যন, যথেষ্ট আমি আলোচনাৰ মাজেৰে এই আইনখন আমি আৰম্ভ কৰিছিলোঁ।
মই অসমৰ সমূহ চাহ জনজাতি আৰু আদিবাসী সমাজখনক আজিৰ এই ঐতিহাসিক মুহূৰ্তত অসম বিধানসভাৰ হৈ ধন্যবাদ কৃতজ্ঞতা আৰু তেওঁলোকক শুভকামনা যাচিছোঁ। তেওঁলোকৰ সন্তানৰ ভৱিষ্যত এক নতুন ভৱিষ্যত হওক। অসমৰ চাহ বাগিচাৰ ইতিহাসে এটা নতুন মোৰ লওক। দাসত্বৰ শৃংখলৰ পৰা নিজক আঁতৰাই আনি নিজৰ জীৱন নিজে গঢ়াৰ সিদ্ধান্ত চাহ শ্ৰমিকসকলে গ্ৰহণ কৰক। মই মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ মজদুৰসকলক ক্ষমা বিচাৰিম। তেওঁলোকে লাইভত চাই আছিলে, যিখিনি কথা তেওঁলোকে দেখিলে সেইখিনি কথা নেদেখিলে ভাল আছিলে। মই তেখেতসকলক ক্ষমা বিচাৰিম আৰু মই এটাই কথা ক'ম যে আচলতে আমি সকলোৱে তেওঁলোকৰ মুক্তিৰ বাবে বিকাশৰ বাবে আজি দিনটোত আহিছিলোঁ। কেতিয়াবা হৈ যায় গাড়ী এখনো স্পীডত গৈ থাকোঁতে ক'ৰবাত কেতিয়াবা খুন্দা এটা স্পীড ব্ৰেকাৰ পায়। 15 মিনিট যি হ'ল এইটো স্পীড ব্ৰেকাৰ বুলি ধৰি ল'ব লাগে। আৰু অধ্যক্ষ মহোদয় কেতিয়াবা আপুনি সময় পালে মোৰ ওপৰত আলোচনা কৰাৰ কাৰণে এটা দিন দিব সদনত, কাৰণ মই নিজেও নাজানো যে মই এটা অনুষ্ঠানলৈ ৰূপান্তৰ হৈছোঁ। মোৰ ওপৰত মানুহৰ ইমান ক'বলগীয়া আছে, গতিকে কেতিয়াবা সময় দিব, মোৰ কোনো আপত্তি নাই। খালি হজৰত মহম্মদৰ এটা কথা সদায় মনত ৰাখিব লাগে। মই অলপ চলপ যোৱাকালি কৈছোঁ যে ইছলামিক আইন কেতিয়াবা মই পঢ়ি থাকোঁ যে মানুহক তেখেতক এজন মহিলাই সৰু সন্তান এটা লৈ আহিছিল যে ই বহুত মিঠাই খায়, তাক মিঠাই খাব হাক দিব লাগে। তেতিয়া হজৰত মহম্মদে কৈছিল যে আজি মই একো পৰামৰ্শ নিদিওঁ, কেইটামান দিন পিছত তেওঁক লৈ আহিব। কেইটামান দিন পিছত বাচ্চাটোক লৈ মাকে আকৌ আহিলে। সিদিনাখন হজৰত মহম্মদে বাচ্চাটোক চুলিয়ে মূৰে মৰম কৰি ক'লে যে বাবা তই মিঠাই নাখাবি আৰু। তেতিয়া মাইকী মানুহগৰাকী মহিলাগৰাকী আচৰিত হ'ল যে 7 দিন আগতেও কৰিব পাৰিলে, মোক কিয় মাতি আনিলে? তেতিয়া তেওঁ ক'লে যে মই নিজে মিঠাই খাই খুব ভাল পাইছিলোঁ, যেতিয়ালৈকে মই মিঠাই খোৱা এৰিব নোৱাৰোঁ তেতিয়ালৈকে মই বেলেগক পৰামৰ্শ দিয়াৰ কোনো অধিকাৰ নাই। সৰুতে এই কাহিনীটো পঢ়িছিলোঁ আৰু ক'ৰবাত এই কাহিনীটো আমাৰ মনত সমাহিত হ'ব লাগে। যিজন মানুহ নিজে নিষ্কলংক, যিজন মানুহে কেতিয়াও কোনো অপৰাধ কৰা নাই, পাপ কৰা নাই, দুৰ্নীতি কৰা নাই, তেওঁ স্বাভাৱিকভাৱে আমাক শিক্ষা দিব পাৰে। মই ভাবোঁ ভগৱানক আশীৰ্বাদ কৰিম, ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিম অখিল গগৈ যেন সেই ব্যতিক্ৰমী পুৰুষ হয়। বহুত বহুত ধন্যবাদ। ধন্যবাদ।